নমস্কাৰ, মই ৰক্তিম ফুকন আৰ.পি. প্ৰডাকশ্যন অফিচিয়েল ইউটিউব চেনেলটোলৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোৰ মেইন টপিকটো হৈছে যে আপোনালোকে 100 লোকেল মুৰ্গী পালন কৰিবলৈ কিমান টকা লাগিব, কি কৰিব লাগে, কিমান লাভ হ'ব, গোটেইখিনি কথা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকক। আপোনালোকে প্ৰথমে লোকেল মুৰ্গী পালন কৰিম বুলি ভাবিলে আপোনালোকে প্ৰথমে 100 মুৰ্গীৰ পৰাই ফাৰ্মখন ষ্টাৰ্ট দিব। কাৰণ আপোনালোকে প্ৰথমতে গোটেইখিনি কথা নাজানিবও পাৰে, সেইবাবে আপোনালোকে প্ৰথমে 100 মুৰ্গীৰ পৰাই ফাৰ্মখন ষ্টাৰ্ট দিব। আৰু আপোনালোকে 100 মুৰ্গী যেতিয়া পালন কৰিব, আপোনালোকে 100 মুৰ্গীত পালন কৰিলে আপোনালোকৰ বৰ বেছি এটা খৰচ নহয়। আপোনালোকে প্ৰথম কথা হৈ গ'ল, আপোনালোকে মুৰ্গী পোৱালিত প্ৰথমে এটা পাৰ পিছত প্ৰায় 40 টকাকৈ হ'লে 100ত আপোনালোকৰ 4000 টকা লাগিব। আৰু ইয়াৰ পিছত আপোনালোকে এটা পোৱালি সৰুৰ পৰা ডাঙৰ হোৱালৈকে প্ৰায় 3 কেজি দানা খায়। 3 কেজি গড় হিচাপত চাবলৈ গ'লে 100 মুৰ্গীত প্ৰায় 300 কেজি দানা লাগিব। এই 300 কেজি দানা পাৰ কেজিত 42 টকাকৈ হ'লে আপোনালোকৰ 300 কেজিত হৈ যাব 12,600 টকা। গতিকে আপোনালোকৰ দানাৰ নামত 12,600 টকা লাগিব। আৰু ইয়াৰ পিছত হৈ গ'ল আপোনালোকৰ ডিংকাৰ আৰু ফিডাৰ লাগিব। ডিংকাৰ আপোনালোকৰ 8টা লাগিব আৰু ফিডাৰ লাগিব 6টা। আপোনালোকে ফিডাৰতকৈ ডিংকাৰৰ সংখ্যাটো সদায় বেছিকৈ ল'ব। আৰু আপোনালোকৰ এই ডিংকাৰ আৰু ফিডাৰত খৰচ হৈ যাব মই ভাবোঁ প্ৰায় 2500 মান টকা। আৰু ইয়াৰ পিছত আপোনালোকৰ হৈ গ'ল পোৱালিখিনি যেতিয়া আনিব তেতিয়া প্ৰথমতে আপোনালোকৰ তলত পাৰিবলৈ ভুচি লাগিব। ভুচিত আপোনালোকৰ প্ৰায় 100ৰ পৰা প্ৰায় 150 টকামান খৰচ হ'ব। গতিকে আপোনালোকে ভুচিৰ নামত এইখিনি টকা লাগিব। আৰু ইয়াৰ পিছত আপোনালোকে যেতিয়া প্ৰথম আনিব পোৱালিখিনি 50টাকৈ আপোনালোকে বৰ্ডিং বনাই থ'ব। আপোনালোকে এই পোৱালিখিনিক ৰাতি ৰঙা ৰঙৰ যিটো লাইট, সেই লাইট আপোনালোকে এইটো 100 ৱাটৰ এইটো আপোনালোকে দি থ'ব। লাইটৰ নামত আপোনালোকৰ প্ৰায় 100 মান টকা আপোনালোকৰ লাগিব। ইয়াৰ পিছত হৈ গ'ল আপোনালোকৰ যাতায়াতৰ খৰচ। যাতায়াতৰ খৰচ আপোনালোকৰ ঠাইভেদে বেলেগ বেলেগো হ'ব পাৰে। আপোনালোকৰ ঘৰৰ পৰা দোকানখন যদি ওচৰতে হয় তেনেহ'লে আপোনালোকৰ 500 মান টকাৰ ভিতৰতো হৈ যাব পাৰে। নাইতো আপোনালোকৰ যদি দূৰত হয় ঘৰটো তেনেহ'লে আপোনালোকে প্ৰায় 1000 মান টকাও আপোনালোকৰ লাগিব পাৰে। ইয়াৰ পিছত হৈ যাব আপোনালোকৰ দৰৱ। দৰৱ লাগিব প্ৰথমতে আপোনালোকৰ লিগজেন পাউডাৰ, যাক কোৱা হয় এণ্টিবায়'টিক। এইটো আপোনালোকৰ সৰুতেই দিয়ে। আৰু ইয়াৰ পিছত হৈ গ'ল আপোনালোকৰ ভিটামিন। ভিটামিন কিনিলে সদায় আপোনালোকে ভিমাইল কিনিব। ভিমাইলৰ বাদে অইন ভিটামিনবোৰ বৰকৈ নিকিনিব। কাৰণ ভিমাইলটো খুব ভাৰী জাল দিয়ে। গতিকে মই সেইবাবে আপোনালোকক কওঁ যে আপোনালোকে ভিটামিন কিনিলে সদায় ভিমাইলটো কিনিব। আৰু ইয়াৰ পিছত হৈ গ'ল আপোনালোকৰ কেলছিয়াম লাগিব। গতিকে আপোনালোকে এইখিনি গোটেইখিনি দৰৱ লাগিব। গতিকে আপোনালোকৰ দৰৱৰ নামত প্ৰায় 1500 পৰা 2000 মান টকা এটা খৰচ হ'ব পাৰে। আৰু ইয়াৰ পিছত হৈ গ'ল আপোনালোকৰ ভেকচিন। ভেকচিন আপোনালোকে দিলে 5ৰ পৰা 7 দিনৰ দিনাখন আপোনালোকৰ যেতিয়া পোৱালিখিনি হ'ব তেতিয়া আপোনালোকে ৰাণীখেদৰ F1, যাক কোৱা হয় এইটো আপোনালোকৰ প্ৰথম ভেকচিন। আপোনালোকে প্ৰথম দিনা যিটো দিব। আৰু ইয়াৰ পিছত আপোনালোকে 12ৰ পৰা 14 দিনৰ দিনাখন IBD ভেকচিন, যিটোক কোৱা হয় গাম্বুৰু ভেকচিন। ইয়াৰ পিছত আপোনালোকে 21 দিনৰ দিনাখন ৰাণীখেদৰ বুষ্টাৰ ড'জ, এইটো আপোনালোকে দিব। গতিকে আপোনালোকৰ প্ৰায় 4টা ভেকচিন দিব লাগিব। আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ যে আপোনালোকে যদি কুকুৰাসমূহ ভালদৰে প্ৰতিপালন কৰে আৰু আপোনালোকে যদি জৈৱ সুৰক্ষাৰ সকলো নিয়ম নীতি যদি আপোনালোকে মানি পেলাই কুকুৰাসমূহ প্ৰতিপালন কৰে তেনেহ'লে মই ভাবোঁ আপোনালোকে ভেকচিন নিদিলেও হৈ যায় বুলি মই ভাবোঁ। আৰু ইয়াৰ পিছত হৈ গ'ল আপোনালোকৰ পোৱালিখিনিক দানা কেনেধৰণে খুৱাব লাগে। আপোনালোকে যেতিয়া পোৱালিখিনি আনিব প্ৰথম দিনাখন আপোনালোকে প্ৰথমে গ্লুক'জ দি নাইবা আপোনালোকে গুড় পানী খুৱাব। তাৰ ঠিক এঘণ্টা নাইতো 1.5 ঘণ্টাৰ পিছত আপোনালোকে মাকৈ গুড়ি নাইতো সুধি চাউল আপোনালোকে খুৱাব পাৰে। সেইটো অকল প্ৰথম দিনাহে খুৱাব। ইয়াৰ পিছত আপোনালোকে প্ৰি-ষ্টাৰ্টাৰ দানাটো প্ৰায় পোৱালিখিনিয়ে যেতিয়া 30ৰ পৰা 40 কেজি যেতিয়া দানা খাব, যিমান দিন হয় আৰু গতিকে সিমান দিনলৈকে আপোনালোকে প্ৰি-ষ্টাৰ্টাৰ দানাটো খুৱাব। ইয়াৰ পিছৰ পৰ্যায়ত আপোনালোকে ষ্টাৰ্টাৰ দানাটো খুৱাব। সেই ষ্টাৰ্টাৰ দানাটো আপোনালোকে একেবাৰে একদম এণ্ডিং পৰ্যায়লৈকে আপোনালোকে খুৱাব পাৰে। আৰু আপোনালোকক এইখিনিতে কথা কওঁ যে আপোনালোকৰ খুব কম খৰচতে আপোনালোকৰ ঘৰুৱাভাৱে এইবোৰ ধান চাউল এইবোৰ আপোনালোকে দিব পাৰে। কিন্তু আপোনালোকে যদি অধিক লাভালাভটো যদি বেছি হ'বলৈ চায় তেনেহ'লে আপোনালোকে কমাৰ্চিয়েল দানাটো খোৱাটোৱে মই উপযোগী বুলি ভাবোঁ। আৰু ইয়াৰ পিছত এটা কথা কওঁ যে আপোনালোকে প্ৰি-ষ্টাৰ্টাৰ দানাটো বৰ বেছি পৰিমাণে নুখুৱাব। কথাটো হ'ল এনেকুৱা, আপোনালোকৰ ধৰক প্ৰি-ষ্টাৰ্টাৰ দানাটো কিছুমান ভাল কোৱালিটিও থাকে। গতিকে আপোনালোকে যিমান দামী কোৱালিটি খুৱাব আপোনালোকৰ মুৰ্গীখিনি এইটো কি বুলি কয় ডায়েৰিয়া ফৰ্ম সেইটো বেছি হৈ যাব পাৰে। গতিকে আপোনালোকে বৰ বেছি দামী প্ৰি-ষ্টাৰ্টাৰ দানাটো নোখুৱাব। কাৰণ সেইটোত শক্তি বেছি থাকে, যিটো সৰুতে খোৱা হয়। সেইবাবে আপোনালোকে প্ৰি-ষ্টাৰ্টাৰ দানাটো বৰ বেছি দামী নোখুৱাব। যিটো মজলীয়া আপোনালোকে সেইটোৱে খুৱাব। আৰু ইয়াৰ পিছত হৈ গ'ল আপোনালোকৰ লাভালাভ।
আমি কোনোবা এটা মানে বিজনেছ কৰিবলৈ গ'লে মানে আমাৰ লাভালাভটো সদায় চাওঁৱেই প্ৰথমে। গতিকে আপোনালোকৰ এই গোটেইখিনি ঘৰ বনোৱাৰ পৰা দানা পানী গোটেইখিনি আপোনালোকৰ খৰচ হৈ যাব প্ৰায় 20,000 মান টকা। গতিকে আপোনালোকৰ খৰচ হ'ব 20,000 টকা। ইয়াৰ পিছত আপোনালোকৰ সেই 100 মুৰ্গীৰ ভিতৰত আপোনালোকৰ ধৰক খুব বেছি ইফাল সিফাল কৰি 5টা মৰ্টেলিটি হ'ল। ইয়াৰ ভিতৰত আপোনালোকৰ 95টা মানে মুৰ্গী থাকি গ'ল। সেই 95টা মুৰ্গী আপোনালোকৰ আঢ়ৈ বা নাইবা আপোনালোকৰ 3 মাহৰ ভিতৰত ডাঙৰ হ'ব। এটা মুৰ্গী আপোনালোকৰ সেই 3 মাহত ৱেইট হৈ যাব প্ৰায় 1 কেজি। গতিকে সেই 1 কেজি হিচাপত আপোনালোকৰ মানে ৱেইটটো পাব। আৰু আপোনালোকে যদি হ'লচেল ৰেটত বেচে তেনেহ'লে এতিয়া হ'লচেল ৰেট চলি আছে 330 টকা। 330 টকাকৈ আপোনালোকৰ 1 কেজি হিচাপত চাবলৈ গ'লে 95টাত হৈ যাব 31,350 টকা। সেই 31,350 টকাৰ পৰা আপোনালোকে যদি 20,000 মাইনাছ কৰি চায় তেনেহ'লে আপোনালোকৰ লাভ থাকিব 11,350 টকা। গতিকে আপোনালোকৰ লাভালাভটো হৈ যাব 11,350 টকা। আৰু প্ৰথম অৱস্থাত আপোনালোকৰ এমাউণ্টটো যিহেতু কমেই হ'ব আৰু ধৰক আপোনালোকে সৰুভাৱে ফাৰ্মখন কৰিছে। যেতিয়া আপোনালোকে পিছত বহলভাৱে গোটেইখিনি কথা আঁতিগুৰি মাৰি জনাৰ পিছত কৰিব তেতিয়া আপোনালোকৰ লাভালাভটো মানে খুব বেছি থাকিব। আৰু ইয়াৰ পিছত আৰু এটা কথা কওঁ যে আপোনালোকে যদি মুৰ্গীসমূহ ডিমৰ কাৰণে পিছলৈ থওঁ বুলি ভাবে তেতিয়া আপোনালোকে 10ৰ পৰা 15টামান মুৰ্গী থৈ দিব পাৰে। তেতিয়া মানে সিহঁত যেতিয়া মেচিয়ৰ্ড হ'ব তেতিয়া সিহঁতে যিটো ডিম পাৰিব সেই ডিমৰ পৰা আপোনালোকে এক্সট্ৰাকৈ এটা লাভালাভ হ'ব পাৰিব। আৰু এয়া মোৰ ফাৰ্মত দেখিবলৈ পাইছে আপোনালোকে যিমানখিনি মুৰ্গী দেখিলে গোটেইখিনি ডাঙৰ ডাঙৰ মুৰ্গীয়ে। ময়ো প্ৰথমতে 100 মুৰ্গীৰ পৰাই ষ্টাৰ্ট দিছিলে ফাৰ্মখন। আৰু এতিয়া যেতিয়া সিহঁত মেচিয়ৰ্ড হৈছিলে তেতিয়া মই 15টা মুৰ্গী থৈ দিছিলোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে। আৰু এতিয়া সিহঁতে ডিম পাৰি আছে আৰু সেই ডিমৰ পৰা মই এতিয়া এক্সট্ৰাকৈ এটা লাভালাভ পাবলৈ সক্ষম হৈছোঁ। গতিকে আপোনালোকক মই যিখিনি কথা ক'লোঁ আপোনালোকে যদি গোটেইখিনি কথা মানি চলে তেনেহ'লে আপোনালোকে নিশ্চয় উপকৃত হ'ব পাৰিব। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে 100 লোকেল মুৰ্গী কেনেদৰে প্ৰতিপালন কৰিব লাগে গোটেইখিনি কথা জানিলে বুলি মই আশা কৰিলোঁ। আৰু আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ যদি কিবা সুধিব লগা আছে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব। আৰু আপোনালোক যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে মই যিসমূহ নতুন ভিডিঅ' দি থাকোঁ আপোনালোকে গোটেইখিনি ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ইমানে। বাই বাই।